নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত ইউটিউবাৰ্ছৰ নিউজৰ লগতে চেলিব্ৰিটিবিলাকৰ নিউজ আৰু কিছুমান ইউনিক ধৰণৰ নিউজ দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজি বেছি দেৰি নকৰি প্ৰথমটি খবৰলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানোৱে যে আমাৰ মৰমৰ শিল্পী জুবিন দাৰ গান সদায় ৰিলিজ হয়। তাৰে ভিতৰত এটি বিশেষ গীত ৰিলিজ হ'বলৈ গৈ আছে। ৰাজমুকুট থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ মহাভাৰতৰ শেষ অধ্যায় নামৰ নাটখনত তুমি মোৰ ময়ো তোমাৰ নামৰ গীতটিত কণ্ঠদান কৰিছে আমাৰ মৰমৰ জুবিন দাই। জুবিন দাৰ এই গীতটি শুনিবলৈ মই বহুত বেছি আগ্ৰহী হৈ আছোঁ। লগতে আপোনালোকেও জুবিন দাৰ এই গীতটি শুনিবলৈ কিমান বেছি আগ্ৰহী হৈ আছে জনাবলৈ নাপাহৰিব। বাকী এতিয়া নেক্সট খবৰটোলৈ আগবাঢ়িছোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা যাব ভিয়েটনাম ট্ৰিপত। ভিয়েটনাম ট্ৰিপত যোৱাৰ আগতে তেওঁ যোৱাকালি ইনষ্টাগ্ৰামৰ ষ্টৰীত আহি আপডেট দিছে। ষ্টৰীটো মই স্ক্ৰীণত আপোনালোকক এবাৰ দেখাই দিছোঁ। এতিয়া নেক্সট খবৰটোলৈ আগবাঢ়িছোঁ। এলভিশ য়াদৱক ওৱান উইনৰ নিউ এম্বেচেডৰ হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে সকলোৱে গমেই পাইছে, তথাপিও যিসকলে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকে জনাৰ বাবে জনাই থলোঁ। নেক্সট খবৰটোলৈ আগবাঢ়িছোঁ। এটা ডাঙৰ খবৰ আহি পৰিছে যে ইউটিউব শ্বৰ্টছ এটা ছেপাৰেট এপ হ'ব লাগে। তাৰে বাবে বহুতে টুইটো কৰিছে আৰু কৈছে যে ইউটিউব শ্বৰ্টছটো ইউটিউবত নাথাকি এটা ছেপাৰেট এপ হ'লে সকলোৰে সুবিধা হয়। ইয়াৰে ওপৰত প্ৰথমটো টুইট কৰিছে লাক্সে লাৰ্ক নামৰ এই ব্যক্তিজনে। ইয়াৰে ওপৰত টিম ইউটিউবৰ পৰা ৰিয়েক্ট আহিছে আৰু সকলোৱে ফিডবেক দিয়াৰ বাবে ধন্যবাদ জনাইছে। লগতে পইণ্ট অফ ভিউবিলাক সকলোৰে গম পাইছে। এতিয়া নেক্সট আপডেট কি আহে জানিবলৈ লক্ষ্য কৰিবলগীয়া হ'ব। আজি শেষৰটি খবৰটোলৈ আগবাঢ়িছোঁ। অসমীয়া চিনেমা ৰুদ্ৰৰ 13 দিনৰ বক্স অফিচ কালেকশ্যন। ৰুদ্ৰ এতিয়াও বক্স অফিচ কালেকশ্যনত ভাল ফলাফল দেখাবলৈ সক্ষম হৈ আছে। বাকী হলবিলাকো হাউচফুল হোৱা দেখা পোৱা গৈছে। ৰুদ্ৰৰ এতিয়ালৈকে 13 দিনৰ বক্স অফিচ কালেকশ্যন কিমান হ'ল জনাবলৈ ওলাইছোঁ। 13 নম্বৰ দিনাও চিনেমাখনৰ কালেকশ্যন খুব ধুনীয়া হোৱা দেখা গৈছে। 13 নম্বৰ দিনা ৰুদ্ৰৰ অল ইণ্ডিয়া কালেকশ্যন হৈছে 35 লাখ। এতিয়ালৈকে ৰুদ্ৰৰ 13 নম্বৰ দিনালৈকে প্ৰথম দিনাৰ পৰা 13 নম্বৰ দিনালৈকে এতিয়া অল টোটেল কালেকশ্যন হৈছে 6 কৰোৰ 22 লাখ টকা। বাকী আৰু ৰুদ্ৰৰ বক্স অফিচ কালেকশ্যন কিমান দূৰ যায় মই আপডেট দি গৈ থাকিম। বাকী আৰু শেষত এয়াই ক'ম যে অসমীয়া চিনেমা সদায় আমাৰ মাজত এনেকৈ জিলিকি থাকক আৰু আগবাঢ়ি গৈ থাকক। বাকী আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। চেষ্টাহে কৰিছোঁ। যদি কথাখিনি কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। নেক্সট আৰু অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।